চাৰিজন এনেকুৱা খেলুৱৈ যিসকল 2023 ৱৰ্ল্ড কাপ শেষ হোৱাৰ পিছত তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিছে। হয় বন্ধুসকল, প্ৰত্যেকবাৰৰ দৰে এইবাৰো ৱৰ্ল্ড কাপ শেষ হোৱাৰ পিছত বহুত কেইজন খেলুৱৈ ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিছে আৰু ইয়াৰ ভিতৰত 4টা এনেকুৱা নাম যিসকলে এতিয়াৰ পৰা আৰু ODI ফৰ্মেটত ক্ৰিকেট নেখেলে, ৰিটায়াৰৰ ঘোষণা কৰি দিছে। হয় বন্ধুসকল, প্ৰথমটো নাম হ'ল সাউথ আফ্ৰিকাৰ উইকেট কিপাৰ বেটছমেন কুইণ্টন ডি কক। কুইণ্টন ডি ককে এইবাৰৰ ৱৰ্ল্ড কাপত বহুত ধুনীয়া এটা পাৰফৰ্মেঞ্চ দিছে আৰু তেওঁ 4টা চেঞ্চুৰী কৰিছে এইবাৰৰ ৱৰ্ল্ড কাপত। তো ৱৰ্ল্ড কাপ শেষ হোৱাৰ পিছত কুইণ্টন ডি ককে যে ODI ফৰ্মেটৰ পৰা ৰিটায়াৰ ল'ব সেইটো কোনেও ভবা নাছিল, কিন্তু সকলোকে আচৰিত কৰি কুইণ্টন ডি ককে ODI ফৰ্মেটৰ পৰা ৰিটায়াৰৰ ঘোষণা কৰি দিয়ে। কুইণ্টন ডি কক যদিও ODI ফৰ্মেটৰ পৰা ৰিটায়াৰ লৈছে, কিন্তু তেওঁক T20 ফৰ্মেটত আগলৈ খেলিবলৈ দেখা পোৱা যাব। আৰু 2 নম্বৰ নামটো হ'ল আফগানিস্তানৰ বলাৰ নবীনুল হক। হয় বন্ধুসকল, নবীনুল হকেও ৱৰ্ল্ড কাপ শেষ হোৱাৰ পিছত তেওঁৰ ODI ফৰ্মেটৰ পৰা ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিছে। আৰু 3 নম্বৰ খেলুৱৈজন হ'ল ইংলেণ্ডৰ ফাষ্ট বলাৰ ডেভিড ভিলিন। হয় বন্ধুসকল, ইংলেণ্ডৰ ফাষ্ট বলাৰ ডেভিড ভিলক ওৱান ডে ফৰ্মেটৰ পৰা এইবাৰৰ ৱৰ্ল্ড কাপ শেষ হোৱাৰ পিছত তেওঁ ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিছে। আৰু 4 নম্বৰ প্লেয়াৰজন হ'ল ইংলেণ্ডৰ বেন ষ্টক। হয় বন্ধুসকল, তেওঁ ODI ফৰ্মেটৰ পৰা ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিছে, যদিও তেওঁ এইবাৰৰ ৱৰ্ল্ড কাপ আৰম্ভ হোৱাৰ আগতেই তেওঁ ৰিটায়াৰমেণ্টৰ ঘোষণা কৰি দিছিল, কিন্তু বেন ষ্টকৰ এইটো লাষ্ট ODI খেলাৰ কাৰণে ODI ৱৰ্ল্ড কাপ খেলাৰ কাৰণে তেওঁক এপ্ৰ'চ কৰা হৈছিল আৰু তেওঁ সেইকাৰণে এইবাৰৰ যিটো ODI ৱৰ্ল্ড কাপ হ'ল 2023 এইটো খেলিলে আৰু ইয়াৰ পিছত তেওঁক চাগে আৰু আগলৈকে ODI ফৰ্মেটত নেখেলে। যদিও তেওঁ T20 ফৰ্মেটত যিবোৰ লীগ খেলা হয়, ধৰক PCL বা IPL বা যিকোনো ধৰণৰ এইবোৰ লীগ খেলিব, কিন্তু ODI ফৰ্মেটত তেওঁক আৰু আগলৈ দেখা পোৱা নাযাব।